বন্ধুসকল আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি ৰিভিউ কৰিব গৈ আছোঁ ইয়ামাহাৰ MT-15ৰ ভাৰ্চন 2.0 বাইকখনৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বাইকখনৰ ডাউন পে'মেণ্ট, অন ৰোড প্ৰাইচ, বাইকখনৰ ছেটিছফেকশ্যন আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি ল'ম। যদি কোনোবাই ইউজ কৰি আছে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব আমি তাৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 155 কুইট-কুলেট ইঞ্জিন হয় আৰু এটা বাইকখনৰ নিৰ্দিষ্ট পাৱাৰ থাকে। সেই পাৱাৰটো হৈ গ'ল 18.14 RPM আৰু টৰ্কটো হৈ গ'ল বন্ধুসকল 14.1 নিউটন মিটাৰ 7500 RPM। ব্ৰেকিং চিষ্টেমটোৰ বিষয়ে যদি আমি চাওঁ তেতিয়াহ'লে অনলি ফ্ৰণ্টত ডিস্ক ব্ৰেক মানে বন্ধুসকল ABS দিছে। বেক চকাটোত অনলি ডিস্ক ব্ৰেক, কোনো ধৰণৰ ABS নাই। আমি সিঙ্গল চেনেল ABS বুলি। যদি আমি গিয়াৰ বক্সটোৰ বিষয়ে চাওঁ তেতিয়াহ'লে গিয়াৰ বক্স বন্ধুসকল হৈ গ'ল 6টা গিয়াৰ বক্স। আমি সকলোৱে জানো বাইকখনৰ 6টা গিয়াৰ। মাইলেজটোৰ বিষয়ে চাওঁ তেতিয়াহ'লে মাইলেজটো হৈ গ'ল 45 কিলোমিটাৰ ডিলাৰৰ মতে, কোম্পানীৰ মতে। আপোনালোকে যদি কোনোবাই ইউজ কৰি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব একচুৱেল মাইলেজটো কিমান হয়। আৰু ফিউল টেংক কেপাচিটিটোৰ বিষয়ে ক'বলৈ হ'লে 10 লিটাৰ বন্ধুসকল। আৰু যদি বাইকখনৰ অভাৰঅল ৱেইটটো চাওঁ তেতিয়াহ'লে ৱেইটটো হৈ গ'ল 139 kg। আৰু যদি আমি টায়াৰ চাইজটো চাওঁ তেতিয়াহ'লে টায়াৰটো হৈ গ'ল বন্ধুসকল ফ্ৰণ্টত 100/80 টায়াৰ হয়। 100/80 বেক চকাটোত যোনটো টায়াৰ চাইজ হয় সেইটো হৈ গ'ল 140/70, দুয়োটা টিউবলেছ টায়াৰ হয়। আৰু হেডলেম্পটো হৈ গ'ল প্ৰজেক্টৰ। আৰু অন ৰোড যদি প্ৰাইচটো চাওঁ আমি বাইকখনৰ তেতিয়াহ'লে আমাৰ অন ৰোড প্ৰাইচটো হৈ গৈ 1,79,000। মই আপোনালোকক স্ক্ৰীণত লগাই দিছোঁ সেইটো অন ৰোড প্ৰাইচ। আৰু আপোনালোকৰ এতিয়া যদি আমি চাওঁ বাইকখনৰ ডাউন পে'মেণ্টটোৰ বিষয়ে তেতিয়াহ'লে ডাউন পে'মেণ্টটো আপোনালোকে মিনিমাম ডাউন পে'মেণ্ট দিব লাগিব। বাইকখনত 60,000 টকা দিব লাগিব। মই আপোনালোকৰ স্ক্ৰীণত যেনেধৰণে লগাই দিছোঁ তাৰ পৰা চালে আপোনালোকৰ সুবিধা হ'ব। 60,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে 3 বছৰৰ কাৰণে অৰ্থাৎ 36 মাহ, তেতিয়াহ'লে আপোনালোকৰ প্ৰত্যেক মাহে EMI আহিব 4,223 টকাকৈ আহিব বন্ধুসকল। EMI 4,223 টকাকৈ আহিব। সেয়ে আপোনালোকক স্ক্ৰীণত দেখুওৱা ধৰণে আপোনালোকে যদি 4,223 টকা ইনটু 36 কৰে তেতিয়াহ'লে আমাৰ হৈ গৈ 1,52,028 টকা হৈ গৈ বন্ধুসকল। যোনটো EMI আৰু মন্থ আপোনালোকে ইনটু কৰিলে আমাৰ প্ৰাইচটো হৈ গৈ 1,52,028 টকা। প্লাছ আপুনি যোনটো ডাউন পে'মেণ্ট দিছিলে সেই ডাউন পে'মেণ্টটো 60,000 টকা, সেইটো যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে 2,12,028 টকা হৈ গৈ বন্ধুসকল। 60,000 ডাউন পে'মেণ্ট দিলে 3 বছৰত বাইকখনৰ প্ৰাইচটো হৈ গৈ 2,12,028 টকা। তাৰপিছত এতিয়া আহোঁ, যদি আমি 1,00,000 টকা ডাউন পে'মেণ্ট দিওঁ বাইকখনত, যদি কোনোবাই ইচ্ছা কৰিছে 1,00,000 টকা যদি কোনোবাই ডাউন পে'মেণ্ট দিম বুলি ভাবিছে তেতিয়াহ'লে 1,00,000 টকা আপোনালোকে ডাউন পে'মেণ্ট দিলে 2 বছৰৰ কাৰণে অৰ্থাৎ 24 মাহৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ প্ৰত্যেক মাহে EMI আহিব 3,909 টকা। 3,909 টকাকৈ আহিব। কিন্তু যদি 24 কৰোঁ তেতিয়াহ'লে আমাৰ হ'বগৈ 93,816 ৰুপিজ, 93,816 টকা হৈ গৈ। সেইটোৰ লগত যদি আমি যোনটো ডাউন পে'মেণ্ট দিছিলোঁ সেইটো যদি আমি প্লাছ কৰোঁ অৰ্থাৎ 1,00,000 টকাটো আমি যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমাৰ 2 বছৰত বাইকখনৰ প্ৰাইচটো হৈ গৈ বন্ধুসকল 1,93,816 টকা। মই আপোনালোকক কওঁ যে আপোনালোকে ডাউন পে'মেণ্টটো সদায় সৰহকৈ দিবলৈ চেষ্টা কৰিব। কমকৈ দিলে আপোনালোকৰ সুতৰ হাৰটো যথেষ্ট বাঢ়ি যায়। আপোনালোকে মিনিমাম 1.5 বছৰ নহ'লে 2 বছৰৰ কাৰণে আপোনালোকৰ বাইকখন ল'ব। 3 বছৰীয়া কৰিলে আপোনালোকে সুত যথেষ্টখিনি ভৰিব লাগে। গতিকে ডাউন পে'মেণ্টটো যিমান পাৰে সৰহকৈ দিবলৈ চেষ্টা কৰক আৰু তেতিয়ালৈকে আপোনালোকৰ EMIটো যথেষ্ট কম আহিব আৰু প্লাছ আপোনালোকে যিমান সুত ভৰিব লাগে সেইখিনি সুত ভৰিবলগীয়া নহয়। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নেক্সট কি বাইকৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক, মই অতি সোনকালে আপোনালোকৰ আগত বনাই দি আছোঁ। আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ।